আজি নিমকি ভাজিবলৈ লৈছোঁ আৰু এই নিমকি মই আটা আৰু ময়দা দুইটা সমান পৰিমাণে লৈছোঁ আৰু তাতে মই কেইটামান জনি দি দিছোঁ আৰু জোখমতে নিমখ দি দিছোঁ। আটাখিনি মাৰিবৰ বাবে ৰিফাইন লৈ লৈছোঁ আৰু এইদৰে সানি লৈছোঁ। সানি লোৱাৰ পাছতে অকণমান কুহুমীয়া পানী লৈছোঁ। কুহুমীয়া পানী লৈ পেলাই এই অলপ অলপকৈ দি পেলাই এই আটাখিনি মই মঠি লৈছোঁ। আটাখিনি কিন্তু ভালদৰে মঠিব লাগিব, অলপ কোমল হোৱালৈকে মঠিব লাগিব। আৰু এয়া মই বেলি লৈছোঁ। তাৰ পাছতে কটাৰীখনে অকণ অকণকৈ ফুটা ফুটা কৰি লৈছোঁ আৰু এইদৰে কাটি ল'লোঁ। কেৰাহীখনতে ৰিফাইন আৰু ঘিউ সম পৰিমাণৰ দি পেলাই গৰম হ'বলৈ দিছোঁ আৰু গৰম হ'লতে তাতে কাটি লোৱা নিমকিখিনি মই ভাজি লৈছোঁ। প্ৰথমতে গেছটো বঢ়াই দিছোঁ, তাৰপাছত গেছটো কমাই দি লাহে লাহে নিমকিখিনি মই ভাজি লৈছোঁ। ৰঙচুৱা হোৱালৈকে নিমকিখিনি ভাজি লৈছোঁ আৰু যেই ভাজি হ'ল এইখিনি মই কাঢ়ি ৰাখিলোঁ আৰু এইদৰে ভাজিলে নিমকি খাবলৈ ভাল হয়।